আৰু ৰাইজে কৈছে লাগিলে তেজ দি মৃত্যু হ'ব আমি মাটি এৰি নিদিওঁ আপুনি কি কয় আপোনাক লাগে নে নালাগে ইণ্ডাষ্ট্ৰী না মোৰ কথাটো আপুনি কওকচোন আপুনি ইমান লাউডলি কথাটো বিচাৰিম ইণ্ডাষ্ট্ৰী এইটোৱে কিন্তু আমি শুনক এইটো নিবিচাৰোঁ যে কাৰোবাৰ ভূমি চাওক কাৰো 1 বিঘা ভূমিও জবৰদস্তি নলা হ'ব তাত ভূমিৰ কাৰণ আমাৰ ভূমিয়ে নাছিলে আমি ভূমি দিবলৈহে গৈ আছোঁ গতিকে যিটো কাম আপুনিও বিচাৰে এই কামটো আপুনি ইমান লাউডলি কোৱাৰ কোনো দৰকাৰ নাই যদি আপুনি নিবিচাৰে যদি আপুনি ৰাজপথত ওলাই আহক আপুনি বিচাৰে তো আপুনি যিটো কাম বিচাৰে এইটো পজিটিভলি আপুনি ক'ব লাগিব কথাটো এনেই আৰু জুই লগাই ফুৰাটোতো ঠিক নহয় এই আন্দোলনটো কোনে নেতৃত্ব দিছে ইয়াত সদায় প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ আহি আছে ইয়াত দাউৰা দেশৰেপ নাৰ্জাৰী আহি আছে দাউৰা দেশৰেপ নাৰ্জাৰী ইয়াত কোন আছে প্ৰমীলা বাইদেউৰ ইয়াত কোন আছে তেখেতসকলে আহি পেলাই য'ত ইয়াতে প্ৰায় 8,000ৰ পৰা 10,000 মানুহ চাকৰি পাব প্ৰমীলা ৰাণী বাইদেৱে নিজৰ আৰু ল'ৰা ছোৱালীৰ চাকৰিৰ কথা নাই আৰু তেখেতেতো বহুত ওপৰত গুচি গ'ল গতিকে আজি আহি থকা প্ৰজন্মৰ কাৰণে কি হ'ব এই অঞ্চলৰ পৰা যে বহুত মানুহ গুজৰাট হাৰিয়ানাৰ হাজিৰা কৰিবলৈ গৈছে এই অঞ্চলৰ কোনোবা যে মহিলা বেলেগত কাম কৰিবলৈ গৈছে তেখেতসকলৰ কাৰণে সংস্থাপন লাগিবনে নাই চৰকাৰেতো যি পাৰে দিলে 1 লাখতকৈ বেছি চাকৰি অসম চৰকাৰে দিলে আমিও যিমান পাৰোঁ চাকৰিবিলাক দি আছোঁ গতিকে সংস্থাপনৰ কাৰণে আমি বিভিন্ন গৰু ছাগলী পালন গাহৰি পালন এগ্ৰিকালচাৰৰ কাম এইবিলাক সহায় কৰি আছোঁ কিন্তু এটা মেট্ৰিক পাছ কৰা BA পাছ কৰা MA পাছ কৰা বহুত ল'ৰা ছোৱালীয়ে খেতি কৰিব নিবিচাৰে সেইসকলে যাই পেলাই বাহিৰত এতিয়া ইণ্ডাষ্ট্ৰিতে কাম কৰি আছে আৰু সেই ইণ্ডাষ্ট্ৰি যদি আমাৰ একো ক্ষতি নোহোৱাকৈ আহে তাত আপোনাৰ কি ক্ষতি আছে আৰু সেই ইণ্ডাষ্ট্ৰিটো এনেই নহয় ইয়াৰ আইন কানুন চব ফ'ল' কৰি ক'লা হ'ব আৰু যিসকল তাতে বহি আছে এই বহি থকা পৰিয়াল কোনো ইয়াৰ পৰা যাব নালাগে তেখেতসকলৰ মাটি তাতে থাকিব যাৰ জিৰাট আছে জিৰাটৰো কম্পেনচেশ্যন দিয়া হ'ব চ' এই কথাকে যদি আজি বাহিৰৰ পৰা আহি হাল্লা কৰে ৰাজনীতিক মুনাফাৰ কাৰণে আজি তেখেতসকলৰ দিনত নহ'ল কাৰণে আমাৰ দিনত হোৱাৰ কাৰণে তেখেতসকলে ৰাজনীতি আৰম্ভ কৰিলে আজি আপুনি যাই পেলাই ইণ্টাৰভিউ লওকচোন চালাকাটিৰ ওচৰে পাজৰে মানুহৰ লাভ হৈছেনে নাই আপুনি BRPL ওচৰে পাজৰে যাই পেলাই ইণ্টাৰভিউ লওক লাভ হৈছেনে নাই তাত এটা দুটা জেনেৰেশ্যন আনএমপ্লয়েড নাছিলে গতিকে এই ইণ্ডাষ্ট্ৰি হোৱাৰ পিছত ইয়াত 3টামান জেনেৰেশ্যন অহা 2টামান 3টামান জেনেৰেশ্যন ইয়াত আনএমপ্লয় নাথাকিব ইয়াত ধুবুৰীৰ পৰা লয় পৰ্বতজৰাৰ পৰা কোকৰাঝাৰৰ পৰা লয় গোটেই লোৱাৰ আছামৰ 8-10 হাজাৰ ইলিজিবল ইউথবিলাক যুৱতীসকলে এমপ্লয়মেণ্ট হৈ যাব গতিকে এই ইণ্ডাষ্ট্ৰিটো আমি এনেই আমি ইয়াতে আমন্ত্ৰণ কৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এডভান্টেজ আছাম 2.0 যিটো আয়োজন কৰিলে তাত বহুতখিনি বিনিয়োগ আহিছে এই বিনিয়োগটো অসমৰ চুকে কোণে দিব বিচাৰিছে এই ইণ্ডাষ্ট্ৰিটো আমি ইয়াতে নানিলে বেলেগত বহুত জাগা আছে আমি ইণ্ডাষ্ট্ৰিটো এতিয়া ৰেল কষ্ট ফেক্টৰী আজি পৰ্বতজৰাত হৈ আছে 300 কোটি টকা চেংচন হ'ল এই ৰেল কষ্ট ফেক্টৰী আমি অকল পৰ্বতজৰা নেকি আমি বাক্সাটো কৰিব পাৰোঁ চিৰাঙতো কৰিব পাৰোঁ ওদালগুৰিতো কৰিব পাৰোঁ কিন্তু আমি পৰ্বতজৰাত কৰিব বিচাৰোঁ কাৰণটো হৈছে কি এই অঞ্চলটো বহুত বছৰ নেগলেক্টেড হৈ আছিলে পিছ পৰি আছিলে এটা সময়ত উগ্ৰপন্থীৰ সমস্যা আৰ্মি পুলিচৰ অপাৰেশ্যন অৰ্থনৈতিকভাৱে বিভিন্ন দিশত পিছ পৰি আছিলে গতিকে আজি এই গোটেই কথাটো চাই পেলাই এই অঞ্চলটো উঠাই নিব লাগে এই কাৰণে অৰ্থনীতিভাৱে উঠাই নিয়াৰ কাৰণে ইয়াত আয়ুষ্মান হস্পিটেল এটা ৰখা হৈছে পলিটেকনিক ইয়াতে চেণ্টাৰ ৰখা হৈছে আৰু ইণ্ডাষ্ট্ৰিত কাম কৰিবৰ কাৰণে যিসকলে ইণ্ডাষ্ট্ৰিত কাম কৰিব সেইসকলক এডভান্স আমাৰ 11খন IITত আমি ট্ৰেইনিং দিব বিচাৰিছোঁ যাতে ইয়াতে স্কিল হয় আৰু ইলিজিবল হয়